নমস্কাৰ বন্ধু বান্ধৱীসকল এনবি এডুটেক চেনেললৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ কাট অফ কিমান যাব আমাৰ মনত সেই প্ৰশ্ন খুবেই খেলাই আছে নহয় জানো তো ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে মই কেইটামান কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ আমি সবেই আশা কৰোঁ চাকৰি এটি পোৱাটো যোগ্যতাও আছে সেইকাৰণে এপ্লাই কৰিছোঁ এতিয়া কথা হ'ল টোটাল পোষ্ট আসলে 5500 এলপি ইউপি মিলাই টোটাল ক্যান্ডিডেটস কিমানে এপ্লাই কৰিছিলে সঠিক তথ্য নাপালেও এটা আনুমানিক তথ্য আছে আৰু ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে কিমান ক্যান্ডিডেটস মাতা হল সেইখিনি তথ্য আমাৰ ওচৰত আছে বহুখিনি কোৰ্ট কেছ বহু অপেক্ষাৰ অন্তত সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈ গৈছিলে তিনটা পৰ্যায়ত হল ডেটখিনি আপোনালোকে নিশ্চয় জানেই স্ক্ৰিনত আছে আৰু ফাৰ্স্ট ফেজত টোটাল ক্যান্ডিডেটস মাথা হৈছিলে 4100 জন আৰু সেকেন্ড ফেজৰ এতিয়ালৈকে লাষ্ট ডেট আছে 10 তাৰিখ থাৰ্ড পৰ্যায় যেটো থাৰ্ড ফেজ সেকেন্ড ফেজৰো মানে থাৰ্ড লিষ্টখন তো টোটাল যদি সিৰিয়াল হিচাপে আমি চাও 5080 হৈছে আৰু যদি আমি টোটাল কৰো ফাৰ্স্ট ফেজ আৰু সেকেন্ড ফেজৰ গোটেই টোটাল কৰিলে 9180 জন ক্যান্ডিডেটক ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতা হৈছে আৰু নিশ্চয় মাতিব সঠিক তথ্য এতিয়ালৈকে কোনো নোটিছ আহা নাই আৰু এতিয়ালৈকে যিখিনি মাতিছে পোষ্ট অনুপাতে যদি আমি ৰেশিও ওলাও 1:6 ওলাই আছে ৰিমেইনিং ক্যান্ডিডেটছৰ যে আকৌ ভেৰিফিকেশনত নাম নাহিব বা যদি ভেৰিফিকেশনৰ কাৰণে যদি নামাতে এখন যেহেতু মেৰিট লিষ্ট নহয় আমি বিশেষ বিভিন্ন ধৰণৰ কমেন্টস বা আলোচনাৰ পৰা গম পাও কিছুমানে এইটো প্ৰভিজনাল মেৰিট লিষ্ট বুলি ভাবি থাকে এটো মেৰিট লিষ্ট নহয় আমি এপ্লাই কৰাৰ পাছত আমাৰ তথ্য পাতিখিনি শুদ্ধ হৈছে নে নাই আমি যিখিনি সাবমিট কৰিছিলো ডকুমেন্টস সেইখিনি কেনেকুৱা কি সেইখিনি ফিজিক্যালি তেওঁলোকে চাইছে আৰু মেচ কৰাইছে গতিকে যাৰ ডকুমেন্ট ভেৰিফিকেশনত নাম আহা নাই এইটো নহয় যে মেৰিট লিষ্টত বা প্ৰভিজনাল বা ফাইনাল জিএন হক মেৰিট লিষ্টত নাম নাহিব বা তেনেকুৱা কোনো সংশয় ডাউট থাকাটো কোনো অযুক্তিকৰ কথা কিন্তু এতিয়ালৈকে আমি যিখিনি দেখিব পাইছো 9100ক মাতা হল 1:6 আৰু যদি মাতে আমি ধাৰণা কৰিব পাৰিছো এটা পোষ্টৰ বিপৰীতে দুজনকৈ 1:2 হ'বগে পাৰে আৰু যদি তেনেকুৱা হয় এটা কথা নিশ্চয় যে কাট অফ কমিব আমি কেতিয়া স্পষ্টকৈ এটো কৈ দিব নোৱাৰো যে কাট অফ ইমানেই যাব যেহেতু গুটেই সিস্টেমেটিক এনালাইসিস বা মেধা তালিকা যিখিনি প্ৰকাশ কৰি দিয়ে তেওঁলোকে বহুত বস্তু চালি জাৰি চাই প্ৰকাশ কৰে ইয়াতে এনআইএছৰ কথা আছে এটো এটা অলপ দুখৰ বিষয় যে পুনৰ এনআইএছৰ যিখিনি ক্যান্ডিডেটস আছিল যিখিনি ধৰক এটেন্ডেন্স ৰেকৰ্ড বা ডাইস কোডৰ ৰেকৰ্ডখিনি দেখাব লাগে তেওঁলোকে হয়তো দেখাব পাৰিছে বা নোৱাৰিছে কিছুমানে কোৰ্ট কেছ কৰিছে বুলি কৈছে তেওঁলোকৰ ফালৰ পৰা তেওঁলোকৰ পক্ষত তেওঁলোক হয়তো শুদ্ধ হ'ব পাৰে কিন্তু এই পৰ্যায়ত কোৰ্ট কেছ কৰিলে এপইন্টমেন্ট প্ৰক্ৰিয়াটো বহুত ডিলে হৈ যায় এটো এটা দুখৰ বিষয় গতিকে গোটেইখিনি বহুতো পৰ্যায় অতিক্ৰম কৰি আমি ইয়াত পাইছো চাকৰি নোহোৱা মানুহে গম পায় যে চাকৰি এটা কিমান প্ৰয়োজন আজি ডেটত আনএমপ্লয়মেন্ট ইমান প্ৰবলেম হৈ আছে অসমত গতিকে বিভিন্ন ধৰণৰ এক্সামখিনি চৰকাৰে পাতি আছে যদিও বিভিন্ন ধৰণৰ সমস্যাবিলাক আহিছে গতিকে আমি এইখিনি পৰাপক্ষত যদি পাৰা যায় এভয়েড কৰাটো ভাল বুলি মই এইটো ব্যক্তিগত হেৰি কিন্তু তেওঁলোকৰ নিজৰ পক্ষ থাকিব আমি কলেই বা নহব জিএন হক এতিয়ালৈকে যিখিনি ডকুমেন্ট ভেৰিফিকেশন হৈ গল বা 10 তাৰিখলৈকে হ'ব যিখিনি ক্যান্ডিডেটছৰ আমি টোটাল সিৰিয়াল নম্বৰ পাইছো সেইটো অনুপাতে খুব হাই কাট অফ যাব যেন নালাগে গতিকে সকলোকে পুনৰ শুভেচ্ছা জনাইছো যাতে মেৰিট লিষ্টত নাম আহে আৰু চাকৰি এটি পায় চেনেলটি কাইন্ডলি সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব